অসম চুক্তি বিলুপ্ত কৰাৰ ষড়যন্ত্ৰত তেওঁ লিপ্ত হৈছে। আজি জাগিৰোড পেপাৰ মিল বিলুপ্ত হ'ল, কাছাৰ পেপাৰ মিল বিলুপ্ত হ'ল। এতিয়া শেহতীয়াকৈ তেওঁ নতুন বছৰত ৰাইজক কি খবৰ দিলে যে 4খন জিলা বিলুপ্ত হ'ল। বিলুপ্তি অসমৰ বিভিন্ন সম্পদ অনুষ্ঠান প্ৰতিষ্ঠান জিলা বিলুপ্তিৰ দায়িত্ব ল'বৰ কাৰণে তেওঁক অসমৰ মানুহে দায়িত্ব দিছিল নেকি? সেইকাৰণে আমি অনুভৱ কৰিছোঁ যে নৰ্থ কোৰিয়াৰ কিম জং উন যিটো চৰিত্ৰৰে নৰ্থ কোৰিয়া পৰিচালিত কৰিছে, তেওঁক সুপ্ৰিম লিডাৰ বুলি কোৱা হয়। কিম জং উনক তেওঁক চিফ মিনিষ্টাৰ বুলি নকয়, সুপ্ৰিম লিডাৰ। কেলে? তেওঁ ৰাতি যিটো ভাবে ৰাতিপুৱা সেইটো কৰি দিয়ে। তেওঁ ৰাতি যিটো ভাবে কিম জং উনে ৰাতিপুৱা সেইটো কৰি দিয়ে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী যদি মনলৈ ভাব আহি গ'ল যে অসমীয়া ভাষা নালাগে, ৰাতিপুৱা APSCত ভাষা খতম। অসমৰ চিৰিয়াখানা নালাগে, আম্বানী চিৰিয়াখানা লাগে। এতিয়া জন্তু দি পেলাই গাড়ী লয় অসমৰ মুখ্যমন্ত্ৰী। অসম চৰকাৰ এতিয়া অৱস্থা এনেকুৱা যে চিৰিয়াখানা গাড়ী এখন কিনিবৰ কাৰণে চিৰিয়াখানাৰ জন্তু আম্বানীক সমজাই দিয়ে। আজি 4খন জিলাৰ মানুহৰ এইটো আত্মসন্মান আৰু স্বাভিমানৰ প্ৰশ্ন। তামোলপুৰ, বজালী, বিশ্বনাথ চাৰিআলি, হোজাইৰ মানুহৰ এইটো আত্মসন্মান আৰু স্বাভিমানৰ প্ৰশ্ন। আজি মানুহে সদায় প্ৰমোশ্যন বিচাৰে, ডিগ্ৰেড নিবিচাৰে। আজি এই 4খন অঞ্চলৰ মানুহে নিজকে জিলাবাসী বুলি কৈছিলে। জিলাবাসী বুলি গৌৰৱান্বিত হোৱা এই 4খন জিলাৰ মানুহে এতিয়া সেই গৌৰৱৰ অধিকাৰৰ পৰা তেওঁলোকক মুখ্যমন্ত্ৰীয়ে বঞ্চিত কৰিছে। সেইকাৰণে আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছোঁ, আমাৰ চৰকাৰ 26ত যেতিয়া প্ৰতিষ্ঠা হ'ব, প্ৰথম কেবিনেটত আমি এই 4খন জিলা পুনৰ ঘোষণা কৰিম। এই 4খন জিলাৰ মানুহক আমি জিলা দিম আৰু আমি এই 4খন জিলাক চৰকাৰে যি বুলি নকওক, আমি কংগ্ৰেছ দলৰ সকলো নেতা কৰ্মীয়ে আমি এই 4খন জিলাক জিলা হিচাপে আমি ঘোষণা কৰি ৰাখিম। আমি আজিয়ে কৈ থৈছোঁ এই কথা। এইটো আমাৰ সংকল্প যে আমাৰ চৰকাৰ আহিলে আমি 4খনক জিলা দিম আৰু এই কিম জং উনৰ এই ধৰণৰ চৰিত্ৰৰ এই ধৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি এই 4খন জিলাৰ ৰাইজক একত্ৰিত হ'বৰ কাৰণে আৰু আত্মসন্মান স্বাভিমানৰ প্ৰশ্ন হিচাপে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিবৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ। অসমৰ লগতে গোটেই পৃথিৱীত আমি কেইঘণ্টামানৰ পাছত নতুন এটা বছৰত প্ৰৱেশ কৰিম আৰু নতুন বছৰটোত প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত এইটো 4খন জিলাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যৰ কথা আৰু অসমৰ ৰাইজৰ কাৰণে অত্যন্ত চিন্তনীয় কথা। যিটো সময়ত অসমৰ মানুহে অনুভৱ কৰে যে 126টা চাব ডিভিজন হ'লে অসমৰ কাৰণে সবাতোপ্ৰকাৰে মংগল হ'ব। ফাইলৰ দম কমিব, মানুহৰ যাতায়াতী খৰচ কমিব, প্ৰশাসনিক গতিশীলতা বৃদ্ধি পাব, নিবনুৱা সমস্যা সমাধান কৰাত সহায় হ'ব। তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে আমি দীঘলীয়া দিন ধৰি আলোচনা কৰি আছোঁ যে অসমত 126টা চাব ডিভিজন হ'লে ভাল। আৰু জিলা ক্ষেত্ৰতো বহুত অঞ্চলৰ ৰাইজে জিলা বিচাৰি পেলাই দীঘলীয়া সময় আন্দোলন কৰি আহিছে, দাবী জনাই আহিছে, বিধানসভাত আলোচনা হৈ আহিছে। বিশ্বনাথ চাৰিআলি জিলা, তামোলপুৰ জিলা, আপোনাৰ বজালী জিলা আৰু হোজাই জিলা, এইবিলাক সেই অঞ্চলবিলাকৰ ৰাইজৰ দীৰ্ঘদিনীয়া সপোন। অসমৰ এজন মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সপোনক বাস্তৱিত কৰিবৰ কাৰণে কাম কৰিছিল। আপুনি যদি যোৱা 2-3টা দশকৰ ৰাজনীতি চাই দেখিব যে AGP চৰকাৰৰ কথাই কওক, কংগ্ৰেছ চৰকাৰৰ কথা কওক, BJP চৰকাৰ সোণোৱাল ডাঙৰীয়াৰ কথা কওক, হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও এখন হ'লেও জিলা, এটা হ'লেও চাব ডিভিজন অসমবাসীক দিছে। প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ দিনতো অসমে জিলা চাব ডিভিজন পাইছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো জিলা চাব ডিভিজন নতুনকৈ হৈছে। এইজনেই এগৰাকী অসমৰ প্ৰথম মুখ্যমন্ত্ৰী যিজন পিছ দুৱাৰেদি মুখ্যমন্ত্ৰী হৈছে। যেনেকৈ ঔৰংজেবে শ্বাহজাহানক বান্ধি থৈ পেলাই ৰজা হৈছিলে, যেনেকৈ কংসই উগ্ৰসেনক বান্ধি থৈ পেলাই ৰজা হৈছিলে, তেনেকৈ পিছ দুৱাৰেদি মুখ্যমন্ত্ৰী হোৱা এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটাৰ পাছত এটা সম্পদ, এটাৰ পাছত এটা অনুষ্ঠান আজি বিলুপ্ত হ'বলৈ আৰম্ভ হৈছে। অলপ দিনৰ আগত আমি চবেই শুনিলোঁ যে 8000 শিক্ষকৰ পদ এই মুখ্যমন্ত্ৰীয়ে বিলুপ্ত কৰাৰ সিদ্ধান্ত লৈছে। আমি চবেই গম পাওঁ যে আম্বানীৰ চিৰিয়াখানা সজাবৰ কাৰণে আমাৰ অসমৰ গৌৰৱ গুৱাহাটী চিৰিয়াখানাৰ পৰা এটা এটাকৈ সম্পদ বিলুপ্ত হৈছে। APSC